ওয়েলকাম টু মাই চেনেল ধ্ৰুৱছ ব্লগ। তো বলক আজি আমি আমাৰ মানে এইখিনি গোটেই এৰিয়াটো দেখুৱাম লকডাউন কেনেকুৱা চলিছে। তো বলক আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, গৈ থাকক। লকডাউনটো অলপ শিথিল কৰিছে, মানে লকডাউন নাইকিয়া কৰি পেলোৱা নাই, মানে অলপ শিথিল কৰিছে। মানে বাহিৰলৈ ওলাই কৰি যাব পাৰি অলপ, মানে শ্ব'তেও ইমান ওলাই কৰি যাব নালাগে। মই তেওঁ ভিডিঅ' কৰিছোঁ সেইকাৰণে অলপ ওলাই আহিছোঁ। বোলো ঘৰতে কিমান বহি ভিডিঅ' কৰিছোঁ, অলপ সৰু হৈ গৈছোঁ সেইকাৰণে আহিছোঁ ওলাই। তো চাই থাকক আপোনালোকে ভিডিঅ'। পানীত চাইকেল চলাই যি মজা লাগে সেনেকুৱা মজা মই নাপাওঁ আৰু ক'তো, একদম বহুত ভাল পাওঁ পানীত। তেনেকৈ ফাইনেলি আমি পানী খেতি পাই গ'লোহি। এয়া পানী খেতি দোকান খুলিছে, মানে কোনবিলাক দোকান খুলিছে, যোনবিলাক মেডিকেলৰ দোকান সেইবিলাক খুলিছে, আৰু এখন বজাৰৰ মানে কি শাক পাচলি বেচে সেইবিলাক দোকান খুলিছে। আমি চাইছোঁ এইখনতো এখনো দোকান নাই, এইখনত চব বন্ধ বন্ধ বন্ধ। এইখন অকণমান আগত খুলিছে, এইখন অকণমানকৈ খুলি থৈ দিছে, এইখন খুলিছে অলপ। এয়া শাক চব্জি বেছি আছে এইখনত। শাক চব্জি আগতে আমাৰ ইয়াত এখন ডাঙৰ ৰাস হয়, এইবাৰ চাগে ইয়াত নাপাতিবই ৰাস, এইবছৰ নাপাতিব চাগে। বান্দৰ 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 ঐ। বলক 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 বলক, ধুনীয়াকৈ ৰাস্তাত একদম ধুনীয়া ধুনীয়া বতাহ দি আছে। বলক একদম পথাৰ একদম ধুনীয়া লাগিছে, গৰু চৰু একদম পূৰা ঘাঁহ খাই আছে। বলক ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, বলক সামৰিমেই এতিয়া আৰু অলপমান। বলক ইয়াতে সামৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যদি আপোনালোক মোৰ এই চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।